নমস্কাৰ সুপ্ৰভাত জনাই আজি মোৰ অন্য এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছো। আজি 31 জানুৱাৰী অৰ্থাৎ মেডাম মেফি। সমগ্ৰ অসমবাসীলৈ মেডাম মেফিৰ শুভেচ্ছা জ্ঞাপন কৰিছো, লগতে মৃতকসকলক মই সেৱা আগবঢ়াইছো। আজি মই আপোনালোকক ক'বলৈ বিচাৰিছো অগ্নিনাভ শিৱ মন্দিৰৰ বিষয়ে। যোৱাকালি মই এটা পোষ্টৰ দ্বাৰা অগ্নিনাভ শিৱ মন্দিৰৰ বিষয়ে এটা কথা গম পালো, ভাবিলো আপোনালোককো জনাও। মই মোৰ আগৰ ভিডিঅ'ত অগ্নিনাভ শিৱ মন্দিৰৰ বিষয়ে কিছু দেখুৱাইছো, বেলেগকে মই একো ক'ব নালাগে। সকলোৱে চৰ্চিত শদিয়াৰ পৰা ধুবুৰীলৈ এই মন্দিৰ ভাগ সকলোৰে মুখে মুখে পৰিচিত অগ্নিনাভ শিৱ মন্দিৰ। যেতিয়া আমি মন্দিৰলৈ যাম বুলি ভাবো, ধূপ চাকি আৰু এখন শৰাই আগবঢ়ালে আমাৰ মনটো বহুত ভাল লাগে। বিশ্বাসেই মূল। এই মন্দিৰ ভাগলৈ বহুতো দূৰ দূৰণিৰ ভক্তসকল আহি বাবাক দৰ্শন কৰে। বহুতৰে মনৰ আশা পূৰণ হৈছে, তেওঁলোকে নিজ মুখে ছ'চিয়েল মাধ্যমত প্ৰকাশ কৰে। যোৱাকালি মই যিটো পোষ্ট দেখা পালো, হয়তো পোষ্টটো দুদিনৰ আগতেও দিব পাৰে, মই যোৱাকালিহে গম পালো। অগ্নিনাভ শিৱ মন্দিৰৰ স্বত্বাধিকাৰী শিখা মজুমদাৰ বাইদেৱে দিয়া এটা পোষ্ট। তেখেতে কৈছে যে যিসকল ভক্ত আহিব বাবাক দৰ্শন কৰিবলৈ, তেখেতসকলে শৰাই আনিব নালাগে। শৰাই আনিলে কিছু অসুবিধাৰ সৃষ্টি হ'বলগীয়া হয়। ছ'চিয়েল মাধ্যমত সকলোৱে গম পাইছেই বা দেখা পাইছেই, আৰু যিসকল আহিছে তেওঁলোকেতো গম পায়েই যে এটা দীঘলীয়া শাৰী পাতি বহুত সময় ৰখি শৰাইভাগ আগবঢ়াব লগা হয়। বাইদেৱে এখন ৰাজহুৱা শৰাই আগবঢ়ায়। সেই শৰাইখনতে সকলো ভক্তই আহি মূৰ দোৱালেই বাবাক পাব, আৰু তেখেতে এগছি বন্তি 11টাৰ পৰা 12টাৰ ভিতৰত জ্বলাই সেই চাকি গছতে সেৱা কৰিলে বাবা সন্তুষ্ট হৈ তেওঁলোকৰ মনৰ আশা পূৰণ কৰিব বুলি পোষ্টৰ দ্বাৰা শিখা বাইদেৱে জনাইছে। ভক্তসকলে শুদ্ধ মনে আহি সেৱা কৰিলেই বাবা সন্তুষ্ট হয়। বাবাক আকৌ বেলেগকৈ সন্তুষ্ট কৰাৰ কোনো প্ৰয়োজন নাই। যোৱাকালি মই পোষ্টটো দেখি ভাবিলো, মই গম পাইছো যেতিয়া আপোনালোককো এবাৰ মই জনাও। 1 তাৰিখ অৰ্থাৎ কালিলৈ পৰা যিসকল ভক্ত আহিব, সেই ভক্তসকলক বাইদেৱে শৰাই নানিবলৈ বিনম্ৰ অনুৰোধ জনাইছে। মোৰ যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।